হাই হেল্ল' বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? নিশ্চয় ভালেই। আজি এটা নতুন ভিডিঅ'ৰে আপোনালোকক মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আৰু আপোনালোকে যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে বেল আইকনটো প্ৰেছ কৰি দিব। আৰু আপোনালোকে মোৰ ভিডিঅ'বিলাক চাই কেনেকুৱা পায় কমেণ্ট কৰি জনাব মই নাপাহৰিব। আহকচোন আজি ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু মই কি কৰিম এতিয়া আপোনালোকে চাই থাকক। আজি মাংস জুচ বনাম। এতিয়া আদা নহৰু পিঁয়াজৰ পেষ্ট তেলত দি দিছোঁ। মাংস শুকান ভাজি বনাম। এতিয়া আলুখিনি দি দিছোঁ। আলু দি পেলাই অলপ সিজালৈকে লৰাই থাকিম। আপোনালোকে চাই থাকিব আৰু কেনেকুৱা লাগিছে জনাবলৈ নাপাহৰিব। এয়া মাংস উতলি আছে। চব এডোখৰ জেগাডোখৰ চব বাহিৰত মই জুই ধৰি পেলাই বনাই আছোঁ। অন্ধকাৰ আমাৰ ঘৰটো বাহিৰত জুইত বনোৱা মজাটোৱে বেলেগ হয়, জুইৰ ওচৰত বহি বহি। হয়নে নহয় বাৰু? আপোনালোকে কওকচোন বাৰু, কেনেকুৱা লাগে জুইৰ ওচৰত বহি থাকি? নিশ্চয় ভাল লাগে। আৰু লগতে মই খাবৰ কাৰণে এতিয়া বহি বহি কৰিছোঁ। এতিয়া আমি ভাত খাই লওঁ আৰু আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। ধন্যবাদ।